যিসকল মাইনৰিটি বা মুছলিম লিডাৰ্ছ আছে আমাৰ অসমত তেওঁলোকে কেতিয়াও স্বীকাৰ নকৰে যে বাংলাদেশৰ পৰা আহা বুলি। ঐ শিলাদিত্য হাবৰেন পগলা বাংলাদেশী কুত্থা মুছলমান লিডাৰবিলাকে আৰু মুছলমান নেতাবিলাকে কিয় স্বীকাৰ কৰিব মুছলমানবিলাক বাংলাদেশৰ পৰা আহা বুলি? ইমান বাৰ বাৰ যে চিঞৰি আছে তহঁতে পাগলা ফেওৰা কেইটা, কিন্তু আজিলৈকে এজনো মুছলমান বাংলাদেশী ওলাব পাৰিছে নেকি? কওকচোন, এজনো পাৰিছে নেকি? পৰা নাই আৰু নোৱাৰে, এজনো মুছলমান বাংলাদেশী নাই। বাংলাদেশী তই শিলাদিত্য, এই এটা কথা কাণ খুলি শুনি ল শিলাদিত্য, মুছলমানসকলে অসমীয়া ভাষাক আৰু অসমক যিমানখিনি সন্মান কৰে ন, ইমানখিনি তহঁতে নকৰা। কাৰণ এটা কথা চিন্তা কৰক, NRC বা খচৰাত তুমি নিজৰ মাতৃভাষা বুলি কি দিছিলি? বঙালী ভাষা দিছিলি, আৰু মুছলমানসকলে কি দিছে? অসমীয়া ভাষা। তেনেহ'লে কোনে বেছি অসমীয়া আৰু কোনে অসমক বেছি ভাল পায়? এইটোতে প্ৰমাণ মুছলমানৰ গাত অসমীয়া তেজ আছে, আৰু মুছলমানৰ কাৰণে অসমীয়া ভাষা আৰু অসম সুৰক্ষিত আছে। তহঁতৰ নিচিনা জহৰাবিলাকে অসমখনক ধ্বংস কৰিব বিচাৰে, কিন্তু জহৰা তহঁতে নোৱাৰে। হিন্দু মুছলমানৰ বিবাদ তহঁতে কৰিব বিচাৰে, কিন্তু হিন্দু মুছলমান ইমান পগলা নহয় তহঁতৰ কথা শুনিব। তহঁত পাগল, তহঁত পোহনীয়া কুকুৰ মেকুৰী তহঁত। মইতো ভাবোঁ যে নিগনিও এনেকৈ ধৰণৰ জনবৃদ্ধি নকৰে, কুকুৰ মেকুৰীও এনেকৈ ধৰণৰ জনবৃদ্ধি নহয়। সেইকাৰণে এই প্ৰকাৰে যদি তেজপুৰত যাই কিনে চিকিৎসা হয়, তুই পগলা, তোৰ মাতাৰ মেণ্টেলিটি আছে। কেলা আজিৰ দিনত দেখুৱাব পাৰিবা নেকি শিলাদিত্য তই মুছলমানৰ 10টা 20টা সন্তান থকা, যদি এজনৰ মুছলমানৰ 10টা 20টা সন্তান দেখুৱাব পাৰা, তেনেহ'লে চিৰজীৱন তোমাৰ গোলামী কৰিম। কিবা সত্যৰঞ্জন নহয় সত্যৰঞ্জন শিলাদিত্য পিছু হাজৰিকা, তহঁত কেইটা একমাত্ৰ মুছলমানৰ মানে লেঙিটি ধৰি ৰাজনীতি নকৰিলে তহঁতৰ পেটত ভাত নাযায় নেকি? মুছলমানৰ লেংটি ধৰি মানে থাকিব বিচাৰা, আৰু মুছলমানৰ নাম নলোৱাকৈ পেট নভৰে নেকি? নে মুছলমানৰ নাম নল'লে পেটত ভাত নাযায়? কুকুৰ বাংলাদেশী, তুই নিজে বাংলাদেশী। শিলাদিত্য তুই বাংলাদেশী, তুই কৈছিলা তোৰ দেউতাক জন্ম হৈছিল বাংলাদেশত, আৰু তুই বাংলাদেশী, আৰু মুছলমানক বাংলাদেশী, মুছলমানক ফেক্টৰী, মুছলমানক মিচিং আৰু কিবা কিবি আৰু বহুতো কৈ থকা পাগল কুকুৰ কেইটা। ফ'ল' কৰি দিয়ক, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, যাতে পগলা কুকুৰ শিলাদিত্যই যাতে ভিডিঅ'টো চাব পাৰে।